বিগত দিনবোৰত বিলাসীপাৰা জিলা ডেমচুৰ হৈ কাম কৰি আছিলোঁ। আজি আমি আমাৰ বিলাসীপাৰা জিলা ডেমচুৰ যিমানখিনি আমাৰ বন্ধুবৰ্গ একেলগে কাম কৰি আছিলোঁ, আজি আমি 20ৰ পৰা 25জনকৈ বন্ধুবৰ্গ একেলগে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যি কামৰ প্ৰতি আকৃষ্ট হৈ আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদত যোগদান কৰিলোঁ। আৰু অনাগত দিনত আমি সংখ্যালঘু ৰাইজৰ হৈ যাতে ভালদৰে কাম কৰি আগুৱাই যাব পাৰোঁ, সেই কামনাৰে আমি আজি দলবদ্ধভাৱে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদত যোগদান কৰিছোঁ। কিহৰ কাৰণে সংখ্যালঘু সংগ্ৰাম পৰিষদত জইন কৰিব লগা হ'ল আপোনালোকে? আজি চাওক, জইন কৰিব লগা উদ্দেশ্য এটাই, মানে আজি আমি সকলোৱে মিলি জাতিৰ হকে কাম কৰি যাম আৰু যাতে আমাৰ সংখ্যালঘু সমাজত কোনো দুৰ্নীতি নচলে আৰু যাতে আমাৰ সংখ্যালঘু সমাজত কোনো ধৰণৰ মানে যিকোনো সমস্যা আমি সকলো সময়ত মানে মাত মাতি যাম আৰু সংখ্যালঘু ৰাইজৰ হৈ কাম কৰিম বুলি আশা কৰি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদত আজি যোগদান কৰিলোঁ। আপোনাৰ মোৰ নাম ছাদ্দাম হুছেইন, মই বিলাসীপাৰা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সদস্য।